হাই গাইজ আৰু আমি আজি আহিলোঁ খানা খাব। আজি আমি খাম গাহৰি মাংস আৰু হ'ল মেগী। তো আজি গাহৰি মাংস আৰু মেগী আনিছোঁ আৰু এতিয়া আমি মানে বনাব ৰেডি হ'লোঁ আৰু মানে এতিয়া জুই লগালোঁ। তো এয়া হ'ল আমাৰ কেৰাহী বহাই দিলোঁ আৰু এয়া হ'ল আছে আমাৰ এয়া হ'ল মেগী আছে, এয়া হ'ল মেগী আৰু এনেকৈ গাহৰি মাংস আছে এতিয়া। তো আমি এতিয়া বনাবৰ কাৰণে ৰেডি। তো এতিয়া আমি এয়া হ'ল আমি তেলটো দিম এতিয়া, মানে এয়া হ'ল কড়াই চড়াই মানে অলপ গৰম হ'ব দিলোঁ। আমি এতিয়া তেলটো দি লওঁ। এয়া হ'ল গাহৰি মাংস বনাৰ কাৰণে দিলোঁ এইটো। আৰু তেলটো ভালকৈ গৰম হোৱাৰ পিছত আমি দিম পিঁয়াজ। এয়া হ'ল আমাৰ এয়া হ'ল পিঁয়াজ। গৰম হৈ গ'ল, এতিয়া আমি পিঁয়াজটা দি লওঁ। এয়া হ'ল আমাৰ মেইন হাইজাৰ, মানে পিঁয়াজটো ভালকৈ ভাজা হ'লে আমি মাংসটো দিম, মানে গাহৰি মাংস। আৰু এয়া হ'ল গাহৰি মাংস আছে, বঢ়িয়া বঢ়িয়া চৰ্বি গাহৰি মাংস। এয়া চাওক, তো এয়া চাওক, এতিয়া পিঁয়াজটো ভাজা হ'লে আমি মাংসটো দিম। আৰু মাংসটো আমি আগতে ধুয়ে কিনে আৰু মানে পলিথিনত সুমাই লৈছোঁ। আৰু গাইছ আমাৰ মানে পিঁয়াজটো ভালকৈ ভাজা হ'ল আৰু এতিয়া আমি গাহৰি মাংসটো দি দিওঁ। এয়া হ'ল গাহৰি মাংস। আৰু গাইছ এয়া হ'ল নিমখ। এয়া হ'ল আমাৰ কালাৰ। আৰু এতিয়া আমি মাংসটো ভালকৈ বনাম। ভাজা হোৱাৰ পিছত আমাৰ মেগী যাব। আৰু গাইছ আমি হ'ল এতিয়া দিম আদা ৰচুন। এয়া হ'ল ৰচুন আৰু এয়া হ'ল আমাৰ আদা। এয়া হ'ল আদা ৰচুন দিলোঁ। আৰু এয়া আছে আমাৰ জালুকৰ গুড়া। জালুকৰ গুড়া দিলোঁ। তাৰপিছত মিট মছলা। আৰু গাইছ এতিয়া আমাৰ হৈ গ'ল এইটো। এতিয়া আমি মানে পানী দিব লাগে আৰু বহুত অভাৱত মানে পানীটো লৈ আহিছোঁ এনেকৈ। তো এতিয়া আমি পানীটো দি দিওঁ। আৰু পানীটো দিলোঁ আৰু এতিয়া এইখিনি অলপ আছে বাচিছে, এইখিনি লাগিব অলপ পিছত। আৰু জুইটো নহয় আৰু গাইছ আমি এতিয়া মানে হেৰিটো দিম, মেগীটো দি দিওঁ। এয়া হ'ল গাহৰি মাংস মেগী দিলোঁ।
আৰু এতিয়া মেগীটো ভালকৈ হ'ব দিম। আৰু গাইছ এয়া চাওক মেগী এয়া ভালকৈ হৈ আছে মানে আৰু লগতে আছে এয়া চাওক গাহৰি মাংস। তো গাইছ মানে প্ৰথমবাৰ কাৰণে মানে এইটো গাহৰি মাংস আৰু মেগী খাম, কেনেকুৱা লাগে মানে গম নাপাম, খালেহে গম পাম মানে কেনেকুৱা লাগে, টেষ্টি কেনে লাগে খাই কিনে। আৰু দেখাততো মানে এনেকুৱা লাগছে খাং খাং লাগছে, মানে দেখাত বহুত ভাল লাগছে, কোনোদিন খাই পোৱা নাই। আৰু হ'ল এয়া হ'ল আমাৰ মেগী মছলা। মেগী মছলা এটা দিম। আৰু গাইছ আমাৰ এতিয়া হৈ গ'ল, এতিয়া আমি ধনিয়া দিম। আৰু ধনিয়া দিলোঁ। আৰু এতিয়া আমি গাইছ নমাই দিম, হৈ গৈছে। হ'ল হৈ গ'ল, তো হ'ল খাই গ'ল নামাই দিম। আৰু গাইছ হৈ গ'ল আমাৰ চাওমিন মানে মেগী আৰু গাহৰি মাংস। এয়া হ'ল গাহৰি মাংস। মজা হৈছে চাওক। বহুত ভাল লাগছে খাই, মানে বহুত ভাল লাগে খাই। এয়া আজি প্ৰথমবাৰ খালোঁ, কিন্তু মজা লাগিছে খাই। আপোনালোকে খাইছেনে নাই কমেণ্ট কৰি জনাব, অলপ কেনেকৈ লাগে মানে খাই কিনে। চাওক পাই গ'ল আৰু চাওক। আৰু এতিয়া
ইমান মজা লাগছে খাই কিনে মানে শেষ পাই গ'ল অলপো নাই আৰু কৈছে এনেকৈ আমাৰ মানে মেগী তোৰ গাহৰি মাংস খোৱা হৈ গ'ল আৰু বহুত দিনৰ মানে মূৰত মানে প্ৰথমবাৰ খালোঁ এইটো খানা মেগী আৰু গাহৰি মাংস বহুত ভাল লাগিল আৰু এনেকৈ মানে খাই কিনে গাহৰি মাংস আৰু এনেকৈ গাহৰি মাংসটো ভালেই লাগে তাৰপিছত মেগী তো মেগীও খাই ভাল পাওঁ তো আৰু বহুত মানে বেছি টেষ্টি হৈ গ'ল মানে খানাটো আৰু আমাৰ বাতিটো আৰু এনেকৈ আজি ভিডিঅ'টো ইমানে শেষ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন দাবিব তো এতিয়া বাই বাই